তো গাইজ কি খবৰ আপোনালোকৰ? এতিয়া আমি গৈছোঁ চাংচাৰি পূজা চাবলৈকে। তো আপোনালোককো দেখাবৰ কাৰণে চেষ্টা কৰিম। গৈ আছোঁ চাংচাৰি বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱলৈকে। তো আপোনালোকক ভালকৈ দেখাই দিম। তাত গৈ বহুত ভালকৈ বনাইছে বুলি মোক ফোনত জনালে মোৰ বন্ধু এজনে। তো গৈ আপোনালোককো দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু নিজেও চাম। তো এতিয়া গৈ আছোঁ, এই আন্ধাৰে মুন্ধাৰে গৈ আছোঁ আৰু গাইজ কি কৰিব, ৰাতি হ'ল, এতিয়া 9টা বাজি গ'ল, মানুহ চাগে গুচিয়ে গ'ল। তো বৰকাতো পূজা চালোঁ, বৰকাত চাই মেলি এতিয়া চাংচাৰি গৈ আছোঁ। তো তাতে ভাল ভাল অলপ বেলেগ টাইপৰ বস্তু বনাইছে বুলি ক'লে এইবাৰ, আনবাৰতকৈ এইবাৰ অলপ ইউনিক ষ্টাইলত বনাইছে। তো দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। তো দেখা পাইছে এয়া, তো গৈ আছোঁ আমি এতিয়া। তো এতিয়া গৈ আছোঁ চাংচাৰি গাইজ, আপোনালোকক পূৰা হিলাই দিম আজি দেখাই কিনে পূজা, নিজেও চাম আপোনালোককো দেখাম। তো গাইজ চাই থাকিব আপোনালোকে ভিডিঅ'টো। তো লগত আৰু মোৰ পিকু ভাৰ্গৱো যাই আছে, তাতে ধুনীয়াকৈ যায় আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম পূজাখন। তো আপোনালোকে মোৰ লগত গৈ থাকক আৰু ভিডিঅ'ত একেলগে, আৰু কমেণ্টত জনাই দিব পূজাখন চাই কেনেকুৱা লাগে। তো গাইজ এইফালে দেখা হৈছে প্ৰণৱ ভাৰ্গৱ দুয়ো একেলগে গৈ আছে। এই আন্ধাৰে আন্ধাৰে গৈ আছোঁ আৰু গাইজ, আগত দেখা পাইছে কেনেকুৱা আন্ধাৰটো, ডাইৰেক্ট পূজাত লগ পাই আছোঁ গাইজ। তো গাইজ দেখা পাইছে এতিয়া আহি চাংচাৰি বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ গেট পাই গ'লোঁ আহি। এতিয়া ভিতৰলৈ সোমাই যাম গাইজ। দেখা পাইছে বেক চাইডে মোৰ কি ধুনীয়াকৈ বনাইছে গেটটো গাইজ, বঢ়িয়া বনাইছে মানে কি ক'ম গাইজ। এইফালে ভাৰ্গৱ পিকু, চাংচাৰি বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ, ধুনীয়া ইউনিক ষ্টাইলত বনাইছে মানে গেটটো। গাইজ আপোনালোকে আহিব পূজাখন চাবলৈকে। তো এয়া চাংচাৰি গাইজ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ, গেটটো কি ধুনীয়াকৈ বনাইছে আপোনালোকে দেখা পাইছে। সকলোৱে ফটোত ব্যস্ত হৈছে বৰ্তমান। ফটো মাৰি আছে। এনেকৈ গাইজ আমি গৈ আছোঁ পূজাখনৰ ভিতৰলৈকে সোমাই যাম। গাইজ আপোনালোকে ভিতৰত সোমাই আহি বাওঁফালে যদি যায় তেতিয়াহ'লে আপোনালোকে এইফালে দেখিবলৈ পাব গণেশৰ এটা প্ৰতিমূৰ্তি সজাই ৰাখিছে। ফাৰ্ষ্ট টাইম মই ইয়াতে এটা সেৱা লৈ ল'লোঁ, আপোনালোকে ইয়াতে প্ৰথমে সেৱা ল'ব। তাৰপিছত গৈ মেলি আপোনালোকে লেফ্টত অকণমান গৈ দেখি পাব ইয়াতে আই লাভ চাংচাৰি। তো মোৰ ফালৰ পৰা সকলো চাংচাৰিবাসীলৈকে বহুত বহুত মৰম যাচিলোঁ। তো আপোনালোকে আহক, এটা ইউনিক ষ্টাইল এটা দিছে আই লাভ চাংচাৰি। এইবিলাক বস্তু ৰাখিলে মানে এটা ভাল লাগে, মানে কি বহুত মানুহ আহে বা ফটো উঠিবৰ কাৰণেও আদি কৰি ভাল হয়। বৰ্তমান টাইমত যিহেতুকে ফটোৰে এটা টাইম চলিছে। তো গাইজ তো এতিয়া মই অলপ আগবাঢ়ি যাম আই লাভ চাংচাৰিৰ ওচৰত ফটো উঠিবৰ কাৰণে। তো আপোনালোকে দেখা পাইছে কি ধুনীয়াকৈ আই লাভ চাংচাৰি বুলি লিখি ৰাখিছে। তো মানে অলপ ইউনিক ষ্টাইল হয়। তো এয়া দেখা পাইছে চাংচাৰি। তো আপোনালোকে আহিব পাৰে ইয়াত পূজা চাবলৈকে, মানে আন বছৰতকৈ অলপ ইউনিক ষ্টাইলত বনাইছে। তো মানুহৰ অলপ আগমনটোও ভাল হৈছে, আন বছৰতকৈ মানুহ অলপ ইয়াত বেছি হৈছে পূজাখনত। তো আপোনালোকে আহিব পাৰে ইয়াত পূজা চাবলৈ, আৰু ফটো উঠিবৰ কাৰণে বহুত ভাল এটা লুক দি থৈ দিছে। তো গাইজ আহক সকলোৱে, আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব গাইজ। তো এইফালে দেখা পাইছে আপোনালোকে মানুহ চাওক কিমান ফটো, চকৰিবিলাকে ফটো উঠি আছে ইয়াতে, ধুনীয়া ধুনীয়া চকৰিবিলাকে ফটো উঠি আছে গাইজ। আমি আৰু ক'ত চান্স পাম, ফটো উঠাৰ সুবিধাই নাপাম যেনেকুৱাকৈ আগুৰি ধৰিছে। তো এইবিলাক যে দেখি পাইছে ৰাউণ্ড এইবিলাক আপোনালোকে কি এবাৰ কমেণ্টত জনাই দিব পাৰিলে। তো মই কৈ দিছোঁ বাৰু, এইবিলাক হৈছে আপোনালোকৰ পুৰণি যিবিলাক গাড়ীত টায়াৰ আছে টায়াৰবিলাকত ফুলৰ ধুনীয়াকৈ এনেকুৱা এটা ইউনিক ডিজাইন বনাই ইয়াতে ৰাখিছে, যিটো মানে কি ফটো উঠিবৰ কাৰণেও ভাল হয় বা দেখাতো ভাল লাগিছে। তো মানে পুৰণা কিছুমান বেয়া বস্তুৰেও এটা ভাল ডিজাইনৰ বস্তু এটা বনাব পাৰে, যদিহে আপোনাৰ আইডিয়া এটা হয় বা আইডিয়া এটা থাকে, তেতিয়াহ'লে আপোনালোকে এনেকৈ বনাব পাৰিব। আৰু এইফালে দেখা পাইছে ৰাৱণৰ প্ৰতিমূৰ্তি। তো এনেকৈ আপোনালোকক গোটেই দৃশ্যটো এবাৰ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক চাৰিওফালৰ দৃশ্যটো এবাৰ কি ধুনীয়াকৈ বনাই ৰাখিছে। 360 ভিউ এটা দিবলৈ ট্ৰাই কৰিছোঁ, আপোনালোকক চাই লওক সকলোৱে। তো গাইজ চাওক মোৰ পিছফালে এইটো ৰাৱণৰ প্ৰতিমূৰ্তি, যিটো দশমীৰ দিনাখনে 4:30মান বজাত জ্বলাই দিয়া হ'ব। তো কি ডাঙৰকৈ বনাইছে, বাপৰে বাপ আচৰিত। তো যোৱা বছৰো বনাইছিলে, ইয়াতকৈ অকণমান সৰু আছিল কিন্তু প্ৰায় একে সমানেই হয়। তো আপোনালোকে আহক, এইটো মজা বনাইছে গাইজ, মজা আৰু কি ক'ম, ক'বলৈ ভাষা নাই। তো এইফালে দেখা পাইছে আপোনালোকে ধুনীয়া ধুনীয়া গান মাৰি আছে, কি নাম নাজানো কিন্তু মজা গান মাৰিছে, আল্টিমেট হৈছোঁ বঢ়িয়া। হিন্দী গানবিলাকো মাৰি আছে, মজা মজা আৰু ভাল লাগিছে চাই বাৰু। তো দেখা পাইছে আপোনালোকে সেইফালে কৈলাশৰত বনাই ৰাখিছে। তো গাইজ এনেকৈ আৰু চাই আছোঁ আপোনালোকক দেখাবৰ কাৰণে।
তো গাইছ এইফালে ভিতৰত সোমাই আহিলোঁ। এইবিলাক যিবিলাক আপোনালোকৰ ফটো দেখা পাইছে এইবিলাক কোনো ধৰণৰ মানে মোবাইল কেমেৰা বা কেমেৰাদি তোলা ফটো নহয়, এইবিলাক চব হাতেদি পেইণ্টিং কৰা হয়। সকলোবোৰ যিমানবোৰ দেখিবলৈ পাইছে আপোনালোকে চব পেইণ্টিং হয়। তো আপোনালোকে যদি ইয়াৰ পৰা ক্ৰয় কৰিব বিচাৰে কমিটিৰ লগত কথা পাতিব লাগিব। ইয়াতে জাষ্ট শ্ব' হিচাপত ইয়াত ৰখা হৈছে, আৰু যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব লাগিব। এই কণ্টেক্ট নম্বৰ আদি কৰি দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। তো সকলোতকৈ চাবলগীয়া বস্তু গাইছ এইটোৱে হয়, চাওক কৈলাশ পৰ্বতৰ ওপৰত মহাদেৱ শিৱ বাবা বহি আছে। কি ধুনীয়া এটা ইউনিক ষ্টাইলত বনাইছে চাংচাৰিবাসীয়ে, তো মানে চাই ভাল লাগিছে। অলপ ইউনিক ডিজাইনত বনাইছে, তো এনেকৈ ভাল লাগে এনেকুৱা ইউনিক ডিজাইনবিলাক আনিলে। তো ভিতৰলৈ সোমাব চেষ্টা কৰিম। তো গাইছ এতিয়া আমি ভিতৰত সোমাই গৈ আছোঁ। ভিতৰত সোমাই গৈ আপুনি দেখিব পাব দুৰ্গা মন্দিৰৰ মেইন যিটো মন্দিৰ হয় সেইটো মন্দিৰ দেখিবলৈ পাব। আৰু গাইছ ইফালে সোমাই আহি লিখা আছে হাতেৰে নুচুব, কাৰণ এইবিলাক ৰং আদি কৰি দি বনোৱা হৈছেতো, হাতেৰে চুলে ডেমেজ হ'ব পাৰে, তো সেইকাৰণে হাতেৰে চুব মানা কৰি থৈ দিছে। তো আপোনালোকে আহি ইয়াতে ফটো উঠিব বা হাতেৰে নুচুব, এইটো ৰিকুৱেষ্ট মোৰ ফালৰ পৰা থাকিলে ৰিকুৱেষ্টটো। তো গাইছ এইফালে আহি দেখা পালোঁ, চাওক কিমানখিনি মানুহ ফটো উঠি আছে এতিয়াও বা দুৰ্গা মাৰ আশীৰ্বাদ লৈ আছে। তো মূৰ্তিটো ধুনীয়া, দুৰ্গা মাৰ মূৰ্তিটো কি ধুনীয়াকৈ বনাইছে গাইছ, মজা। তো ইয়াৰ পৰা দুৰ্গা মাৰ আশীৰ্বাদ লৈ ল'লোঁ। তো এনেকৈ আৰু গাইছ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব আপোনালোকে। তো গাইছ চাওক ধুনীয়া লাগিছে, আৰু ভিতৰত আপোনালোকে অলপো গৰম নাপায়, কাৰণ ইয়াৰ ভিতৰত চাৰি চাইডে কুলাৰ লগোৱা হৈছে, কুলাৰৰ ব্যৱস্থা কৰা হৈছে। আৰু পেণ্ডেলটো চাওক না গাইছ কি মজা বনাইছে। তো গাইছ কি মজা মানে ক'বলৈ ভাষাই নাই আৰু। এইটো চাওক না গাইছ কি মজা, ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। শিৱ বাবা কৈলাশ পৰ্বতৰ ওপৰত বহি আছে। তো এনেকৈ বনাই ৰাখিছে। তো এই চকৰি ফটো উঠি আছে। তো দেখা পাইছে আপোনালোকে পৰ্বতৰ পৰা পানী বৈ আহি শিৱলিংগৰ ওপৰত বনাইছে। কেনেকুৱা এটা ইউনিক ডিজাইন হয় গাইছ, ভাল লাগিলে দেখি পাই কিনে। তো আপোনালোকে আহক চাংচাৰি বাৰোৱাৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱলৈকে। তো আপোনালোকে আহি ইয়াতে ফটো উঠিব পাৰিব, ভাল লাগিছে। ৰাইজক দেখুৱাবৰ কাৰণে এইবিলাক বনোৱা হয়, তো আপোনালোকে আহিব চাবলৈকে, ধুনীয়া হয় গাইছ। তো মোৰ পিছফালে দেখা পাইছে চাওক গাইছ কি ধুনীয়া। তো এইফালে ভাৰ্গৱ আছে, ভাৰ্গৱ কেনেকুৱা? মজা। তো এইফালে পিকু, কি ক'ব গাইছ, ফটো মাৰি আছে, ফটো লেগ দে। তো গাইছ এনেকৈ আৰু কেনেকুৱা পাইছে কমেণ্টত জনাই দিব। নতুনকৈ ভিডিঅ' চাই আছে যদি লাইক শ্বেয়াৰ কৰি দিব গাইছ। বাপৰে বাপ কি ফটো উঠিছে গাইছ তেতিয়াৰ পৰা। তো গাইছ এইটো কি কয়, পানীৰ ওপৰলৈ যিটো গৈ থাকে সেইটো কি বুলি কয় মই নাম নাজানো বাৰু। তো এইবিলাকো এটা ভাল এটা ডিজাইন হয়, মানে ৰাখিব লাগে এইবিলাক দেখাত ভাল দেখি। তো এনেকৈ আপোনালোকক চাওক কি ধুনীয়াকৈ দৃশ্যটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ, চাৰিওফালৰ দৃশ্যটো। ৰাৱণৰ প্ৰতিমূৰ্তিৰ কাষতে আপোনাৰ ষ্টেজ আছে, তাতে গান চলি আছে। তাৰপিছত কৈলাশ পৰ্বত আদি কৰি গোটেইখিনি ধুনীয়াকৈ। আপোনালোকে আহক পূজা চাবলৈকে, সেইটোৱে ৰিকুৱেষ্ট কৰিম আপোনালোকক, এইটো কথাই কৰিম যে চাংচাৰিত পূজা চাবলৈ আহক, ভাল পাব। দূৰৰ পৰা এনেকুৱা আৰু লুকছটো। তো এতিয়া গান চলিছে ষ্টেজত, আমি এতিয়া ডান্স কৰিম। ধৰা গান শুনি একদম ফিদা হৈ গৈছে ভাৰ্গৱে, পূৰা ফিদা হৈ গৈছে গান শুনি কিনে। তো এনেকৈ গাইছ, তো এইফালে দেখা পাইছে গাইছ আমি গান মাৰি আছোঁ, লগতে ডান্স কৰি গৈছোঁ অলপ চলপ। তো এইফালেও পূৰা ডান্স চলি আছে গাইছ, মজা কিপ ইট আপ, ভালকৈ ডান্স কৰা। তো লগতে ইতিহাস থিয়েটাৰো দুৰ্গা পূজাৰ মহোৎসৱৰ লগত সংগতি ৰাখি ইয়াত ইতিহাস থিয়েটাৰো আমন্ত্ৰণ কৰা হৈছে। তো আপোনালোকে ইয়াত থিয়েটাৰ চাব পাৰিব। মই গান্ধীৰ পুত্ৰ চাবলৈ ময়ো আহিম। লগতে ইয়াতে উপহাৰ কুপন খেল ৰখা হৈছে, ফাৰ্ষ্ট পুৰস্কাৰ বুলেট, আৰু টিকটৰ প্ৰাইচ হৈছে 100 টকা। অকল বুলেট নহয়, বহুত কিবা কিবি আছে। আপোনালোকে আহিলে ইয়াতে সুধিলে গম পাই যাব। খেলখন দশমীৰ দিনাখনে অনুষ্ঠান কৰা হ'ব, মানে আপোনাৰ অহাকালি।
5 তাৰিখে এই খেলখন অনুষ্ঠিত কৰা হ'ব। দেখা পাইছে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চাব পাৰে কি কি পুৰস্কাৰ আছে। ফাৰ্ষ্ট পুৰস্কাৰ আছে বুলেট, বাকী আৰু কিবা কিবি আছে আপোনালোকে চাই ল'ব পাৰিব। তো এনেকৈ আৰু গাইজ লাহেকৈ এতিয়া ঘৰত গৈ থাকিম। এইবিলাক দোকান চাওক কিমান চাৰি চাইডে দোকান, এইবিলাক ছোৱালীৰ দোকান বাৰু, আমাৰ ইয়াত ল'বলগীয়া একো বিশেষ বস্তু নাই। এইবিলাক চকৰীবিলাকে সোমাব, মণিহাৰী দোকানত কিবা কিবি এইবিলাক চাওক, পুতলা আদি কৰি কিবা কিবা আছে আৰু মানে এইবিলাকত আমাৰ সোমাব ইণ্টাৰেষ্ট নাই। ইয়াতে পুতলা আছে আমাৰ বাবুৰ কাৰণে, মই লৈ ল'ম বাৰু লাষ্টৰ ফালে। তো গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট গোটেইখিনি কৰি দিব আৰু চেনেলটো নতুনকৈ চালে ছাবস্ক্ৰাইব কৰি দিব।